ৰাস্তা ঘাটে ৰাতিত মেণ্ডেল যিবিলাক পাগল মানুহ আছে, মেণ্ডেলিং মানুহবিলাক ৰাতিতে ঘূৰি ফুৰে, হয় নে নহয়? কিন্তু সাংবাদিকে কিয় ৰাস্তা ঘাটত ঘূৰি ফুৰি থাকে? এইটো কথাৰ উত্তৰ, সেইটো কি মেণ্ডেল নেকি সাংবাদিকবিলাক? যে পাগল ৰাস্তা ঘাটতো পাগলবিলাকহে ঘূৰি ফুৰি থাকে, সাংবাদিক ৰাতিত কি কৰে? এইটো আপোনালোকে কওক। এতিয়াতো আমি ৰাস্তাৰে যাব লাগিব না, ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপুনি কাম কৰি আছে, বাইক লৈ গৈ আছে, এইটো নাই। আপোনালোকে ৰখি কিয় থাকে? কোনোবা গাড়ী কিয় চেংগেল দিয়ে আপোনালোকে? গাড়ী কি আহিছে না আছে আপোনালোকে সেইটো কিয়? আপোনাৰ সেইটো দায়িত্ব নহয় না। ৰাতিত আপোনালোকে কি আছে? যদি কিবা বেয়া হৈছে সেইটো পুলিচৰ প্ৰশাসনৰ দায়িত্ব, সেইটো ছেকেণ্ডৰ দায়িত্ব পুলিচ প্ৰশাসন। সাংবাদিকসকলে কিয় কৰি থাকে? সাংবাদিক হ'লে ৰাস্তা ঘাটত কিয় ঘূৰি ফুৰি থাকে? ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে? ঘৰত শুই থাকিব লাগিব। তাততো ৰাতি 12টা 1টাতো কোনো কাম নাই, 3টাতো কোনো কাম নাই। গোটেই ৰাতিতে আমি দেখা পাওঁ যে ৰাস্তাতে ঘূৰি ফুৰি থাকে। তাৰমানে মেণ্ডেলৰ লগত মানে ঘূৰি ফুৰি থাকে নেকি? PS 24 Live Assam.